হাই গাইজ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে সৰস্বতী পূজা যদিও বয়স হৈছে একবাৰ সৰস্বতী পূজাখন চাব ইচ্ছা যায় তো সৰুৰ পৰাই পাঠশালা টাউনখনতে ডাঙৰ হৈছোঁ তো পাঠশালা টাউনতে স্কুলবিলাকত সৰস্বতী পূজা হয় এতিয়াতো বাৰু ইমান বয়স নাই মোৰ যে মই এতিয়া এনেকৈ ঋষি হৈছোঁ লগত এনেকৈ আমি দুটাই মানে সৰস্বতী স্কুলততো সোমাব নোৱাৰোঁ তো ৰাস্তাতে আজি পৰিৱেশ কেনেকুৱা এই ধৰক ছোৱালীবিলাকো ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে ল'ৰাবিলাকো বহুত ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহিছে তো এবাৰ চাওঁ বলকচোন ভিতৰত টাউনখনত যে আমাৰ পাঠশালা টাউনত কেনেকুৱাকৈ সৰস্বতী পূজাত মানুহ ভিৰ হৈছে পাঠশালা মানে মেইন চাৰিআলিৰ পৰা এইটো মানে আমাৰ বজালী কলেজলৈকে যায় আৰু ভট্টদেৱ ইউনিভাৰ্চিটিখনতো এতিয়া উঠি গৈছে কিন্তু ইয়াতে মেইনলি এতিয়াও মানুহখিনি ইয়াতে জমা হয় এইখন হৈছে আমাৰ টাউনখন আজি অলপ টাউনৰ ভিৰটো অলপ ইয়াতে কম কিন্তু কলেজ চলেজৰ আগত বহুত ভিৰ আছে এবাৰ যাই আহিম সেইফালেও তো এনেকুৱাকৈ মানুহবিলাকলৈ আহিছে আৰু গাইজ এই আমাৰ মই যে কেইদিনমান আগতে ভিডিঅ' দিছিলোঁ ব্ৰাইড টু বিৰ বুলি তাৰেও আজি মানে আমাৰ কালি বিয়া আছে আজি জোৰোণ আছে তাৰেও মই দুটামান ক্লিপ আজি এইটো ভিডিঅ'তে দেখাম আৰু যে কেনেকুৱা হয় এতিয়াতো দিন হৈছে ৰাতি গধূলি 4টামান আহিব না জোৰোণ 4টামান বজাত জোৰোণ আহিব তো সেইখিনি টাইমত অলপ দেখাম আমাৰ কেনেকুৱা বিয়াখন যায় কালিও এটা বিয়াৰ ব্লগ আহিব বিয়াৰ ব্লগ বনাই পোৱা নাই অলপ লাজো লাগিব কাৰণ মানুহৰ মানে কি ধৰক মই বাহিৰততো ভিডিঅ' বনাই থাকোঁ কিন্তু ঘৰৰ মানুহৰ সন্মুখত অলপ ভিডিঅ' বনাব এনেকুৱাকৈ টান গতিকে ফেচ বেছি দেখাই নাথাকোঁ কিন্তু এনেকুৱাকৈ বেক কেমেৰা দি মই দেখাই থাকিম আৰু বাকী মানুহ আছে পূৰা বাকী ইফালে আমাৰ কলেজৰ ফালে যাওঁ আৰু আজি না এই সেৱালা টাইম হৈছে নেকি এইখিনি টাইমত সেৱা লৈছে মানে পূজা হয়তো শেষ হৈছে আমাৰ বজালী কলেজৰ আগৰ সৰস্বতী পূজা বঢ়িয়াকৈ পূৰা চবেই মানে ধুনীয়া ধুনীয়া হৈ আহিছে আৰু আজি আৰু বাকী আমাৰে বয়স গেল সৰস্বতী পূজা খাওঁ জামো হৈছে আজি পূৰা এইখিনিতে যাম পাব বেলেগ ভিতৰত বাহিৰ মানে ভিতৰত যাম নাই এইখিনিতে যাম আছে কাৰণ এইখিনিতে মানে চব ল'ৰা ছোৱালীবিলাক জমা লাগে আৰু আছে আমাৰ বজালী হায়াৰ ছেকেণ্ডাৰী য'ত মই পঢ়িছিলোঁ আমি মানে পঢ়ি থকা টাইমত ইয়াতে পূজাত আমাৰ পূৰা আমিও এনেকৈ ইহঁতৰ নিচিনা ঘূৰি আছিলোঁ আৰু বাকী কৃষ্ণকান্তখন সন্মুখত আছে তাৰেও মানুহখিনি লগ পোৱা আছিলোঁ লগৰবিলাক দুই এটাৰ লগত প্ৰাইভেটত পঢ়িছিল আমি চৰকাৰীত পঢ়িছিলোঁ দুইখা মানুহ না প্ৰায় চৰকাৰীতে বঢ়িয়া পাছ কৰিছোঁ ন আৰু কিবাকৈ বাকী এইফালে মানুহে মানুহ বঢ়িয়াকৈ এইফালেও ভিৰ পূৰা ভিৰ মানে পূৰা ভিৰ আজি পাঠশালাখনত আৰু পূৰা কটন কলেজৰ আগে আনিছে আমাৰ পূৰা গভৰ্ণমেণ্টৰ মানুহ যেহেতু আমাৰ স্কুল নাই আমি আৰু এটা ৰেষ্টুৰেণ্টতে খাব লাগিব টকা আমাৰ যিহেতু স্কুল নাই আৰু কি খাবি দোচা আমাৰ এই সৰস্বতী পূজা দোচা খাম আমি বঢ়িয়াকৈ সৰস্বতী পূজা বুলি আমাৰ আজি দোচাই মেইন দোচাই চলিল আৰু তাৰ কাৰণে কাপোৰ লৈ ল'লোঁ বঢ়িয়াকৈ ইফালে গ'ল কিবা কিবি কৰিলে পাচৰ চাচৰ কৰিলোঁ তো গাইজ খাওয়া লোৱা হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া মই ধুনীয়াকৈ এতিয়া যাওঁ আৰু এপাক আৰু এইখিনি পালোঁ মানে বজালী কলেজৰ আগখিনি এতিয়া যাওঁ সোনকালে ঘৰত কাপোৰৰ বজাৰখিনি হ'ল এইফালে যিটো বনোৱা আহিল কাপোৰৰ বজাৰখিনি হৈ গ'ল আৰু এতিয়া বিয়াখন আছে মানে এতিয়া জোৰোণ আছে কালি বিয়া আছে জোৰোণৰ অলপ চলপ দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো আগফালে চাব লগা হৈছে ভিডিঅ' বনাই থাকোঁতে ক'বা খুন্দাই দিম আপি চাপি আজি আৰু ভাল কামত আহিছে মোৰ এক্সিডেণ্ট কৰিব মন নাই তো গাইজ আহি পালোঁ জোৰোণ আহিব ইয়াৰ কইনাৰ ফটোশ্বুট ইফালে চলি আছে এইফালে হৈছে পেণ্ডেলটো সোমাই যাওঁ আৰু মোৰ লুকটো কওক আউটলুকটো কেনেকুৱা লাগিছে মই এইটোৰ নাম নাজানো একচুৱেলি আজি ষ্টাইল বজাৰৰ পৰা আনিলোঁ বাকী তলত ব্লেক টি চাৰ্ট জিন্স এণ্ড ক্ৰক্স আমাৰ এইটো খোৱা জেগা সেইটো পিছত দেখাইছোঁ তাহলে উল্লা কি কৈ আছা তই এইখিনি ৰখি থাকিব লাগিব বান্দৰ আহিব না বান্দৰ আহিব না আমাৰ ইয়াতে বান্দৰৰ প্ৰব্লেমটো বহুত আপোনালোকে আগৰ ভিডিঅ'ত গমেই পাইছে তো এইবিলাক দৰা আহিলে চাহৰ জেগাত ইয়াতে ৰাখি থোৱা আছে ইয়াতে ৰখি থাকিব লাগিব এণ্ড ভিতৰখিনি দেখাই দি আছোঁ ৰাতি আমি ইয়াতে মণ্ডপ বনাব লাগিব সেইফালে কইনা বহিব এইফালে তো ঋষি আৰু যিটো মানে আহি পালে আমি তিনিওৱে বান্দাৰ ৰখি আছোঁ এতিয়া বৰ্তমান এনে ইয়াতে যদি এৰি যাওঁ 5 মিনিটৰ কাৰণে লৈ খতম হৈ যাব বৌঙ বিয়া খাবা আহি পালা কি খাবা আহিছা নো বিয়া খাবা অঁ বিয়া খাবা অঁ কি খাবা বিয়াত কি খাবা বিয়াত কি খাবা কি খাবা বিয়াত কি খাবা কি খাবা বিয়া খাবা আহিছোঁ এই ককা বিয়া খাবা আহিছ ঠিক আছে handshake dia hand right hand so আমার কইনা আহি গ'ল বঢ়িয়াকৈ অঞ্জল পনৰা অঞ্জলে তুমিলা খাই লবি কালি আকৌ খাব নালাগে কিন্তু
একো মানে একোৱে গম পাইছা যে সেনে মুক্তি কৰিছে পাঞ্জলে প্ৰায় আধা ঘণ্টা ধৰি মেকআপ কৰিছে আজি মেকআপ কৰা নেকি কচা নেকি হয়তো মেকআপ বুলি কয় চলি বইজ মেকআপ দিকছেনা কি গুলি আছে এবাৰ আমাৰ দৰাযাত্ৰীৰ কাৰণে চাহৰ যোগাৰ হৈ গ'ল ইয়াৰ পিছত আছে দৈ চিৰা তাৰপিছত আছে ৰুটি ঘুগনি এইবিলাকে চবে চাহ খাই আছে বঢ়িয়াকৈ তো গাইজ আমাৰ বিলো হৈ গ'ল তাকলে আমি খাব আছোঁ সেইখন বহাবি আজি সেইখন বহা মানে চলা তলা দাগ চাগ পচি পুৰা মোৰতো দেখা নাই অৱস্থা মইতো বগাটো বদলালো তেতিয়া যি আঞ্জা পচি কিবা পচি চাহ খাব নাপালো বিলনি ইজ নট মানে ইজি টাস্ক আমাৰো আহি গ'ল আমাৰো পুৰি হৈ গ'ল যিটো মানে দি আছে কাৰখানা আজি ল'বা দিছোঁ মই ঋষি কাষত বহিছোঁ মই ঋষিক বিচাৰিছোঁ ঋষি ক'ত ভ্ৰমি গৈছে ইমান মানে দেউৰি উঠা গৈছে পাহেৰি গৈছে সেইটো কৈ না তই আজিয়ে খাই ল কিন্তু পাছত খাব পাৰ নাই গম পাইছে না হয় না তই আজিয়ে খাই ল কালি খাব পাৰ নাই তই কালি তোক ৱাৰাছ খানি দেখবা নোৱাৰো আমি ৱাৰাছ বন্ধ কালি তো গাইজ আজিতো জোৰণ শেষ হৈ গ'ল কালি আছে এবাৰ বিয়াৰ কাৰণে আমাৰ ডেন্সৰ প্ৰিপাৰেশ্যন চলি আছে বঢ়িয়াকৈ कैसे कहूँ मैं ओ यारा ये प्यार कैसे होता है